যাৰই উপদেশে জ্ঞানত প্ৰকাশে গুঠিলয় বিদ্যাজত ৰাম শুদ্ধ সত্যমূৰ্তি কৃষ্ণত ভকতি পাদ পদ্মে নিষ্ঠা যাৰ ধৰি চন্মৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ ৰাম কৃষ্ণ পাদ পদ্ম প্ৰিয়ায় অমিতৰ ভক্তি ভাৱে হুয়ামত বাসুদেৱমতী সবাকো দেখয় জ্ঞানৰ বুজিয়া তত্ত্ব শ্ৰীৰাম কায় বাক্য মনে গুৰুৰ চৰণে নতি কৰো থাকি দূৰে চুম্বকৰ মণি পায়া সমীপক লোহা যেন মতে ঘূৰে ৰামই কোন চাৰ কৃষ্ণৰ পাইবাৰ যাহাৰ প্ৰসাদ জ্ঞান চৰণ তনতি নচাৰো কমতি চাহি গুৰু ভগৱান জয় জয় দেৱ চৰণে বন্ধু নাৰায়ণ নিৰাকাৰ অসুৰ নৰ মুনি ধ্যানত চিন্তয় ৰূপৰেখা নাহি যাৰ ছয় গোটা তৰ্কে বাদ কৰি মৰে নপাৱয় পৰিছেদ সাক্ষাতে ব্ৰহ্মক কহিতে নপাৰে নিলেখ কহে মুখে কহে বেদ ৰাম আপোনাৰ মায়া আশ্ৰয় কৰিয়া ৰাম সংসাৰ সহজিলা স্বামী যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাহাতে অন্তৰ্যামী মৎস্য কুৰ্ম আদি যতয় অৱতাৰ ঈশ্বৰৰ অংশ নিষ্ঠ বসুদেৱ ঘৰে ব্যক্ত ভৈলাই আখি সাক্ষাতে ঈশ্বৰ কৃষ্ণ যি নন্দ নন্দন জগত বন্দন শৰণে শৰণ লৈলো কৃষ্ণৰ পদৰ মধুলেখ আখে আবেকৃত কৃত ভৈলো ৰাম নিচে যে কহয় ভৱ দুখময় চৰণে কৰি উদয়া ওচৰাকী নৰক গৃহে থাকি ভুন্দু চেদিও সংসাৰ মায়া যিটো গৃহবাস ভাইজাৰে খেদাস কহিলো পৰম আৰ্য বান্দৰক যেন নটকে নচাৱে স্বামীক নচাৱে ভাজ্যা ৰাম স্নেহ মেলাল মুখে চুম্বকীয় অমিত সমান জানে কৰ্ণে কুট কথা জপিয়া কহয় গুৰু মন্ত্ৰ বুলি মানে মোৰ পুত্ৰ দ্বাৰা বস্ত্ৰ অলংকাৰ যেন ভাল মতে খাই ৰাতি দিনে মন কৈত পাই বুধন এই সমাধিতে যাই যিটো নাৰী ৰূপ যেন অন্ধকূপ আমি তাতে অন্ধমতী নৱ গোটাদাৰে মূত্ৰ ছেদ বহে তাহাতে কৰোঁ সুৰতি ইটো হক ভাল থাক চিৰকাল যেহেন পদ্ম তৰু স্বপ্ন পৰাই সূৰ্যকান্তি ফুল চন্দ্ৰ ৰশ্মি পালে সন্ধ্যা বেলা গেলি যাই নাশ ভাষদ কিনো হাস্য পদ মহিলে কিনো জ্ঞানে জলমলদাৰ দুৰ্গোটা দুৰ্গোন্ধ প্ৰভু তাত সুখ মানে মাংসৰাই ওপৰাই মাংস মিলাবয়
দুখত মানয় হিত অন্ধকাৰ প্ৰায় প্ৰৱতিয়া যায় অবিচাৰে বিপৰীত সংসাৰ স্বৰূপ গৃহায় অন্ধকূপে তল গলা নিতে নিত কিন্তু ৰাম নামে সংসাৰ দহয় ইটো কোন পায়া চিত্ত ইটো অধৰ্মক নামক নলাগে সন্দাইবে সংযম দ্বাৰে অসিংহালক যেন সিংহক নলাগয় কুকুৰে খেদাইতে পাৰে ৰাম পাৰ সংসাৰ সুখে সুৱে পাৰ অস্মৰিকে হি ৰাম বাণী কাকক লাগিয়া সুবৰ্ণৰ ভাণ্ড যেন নকৰয় হানি ঈশ্বৰ নামে কোনো নোহে বৰ কেৱলে মুখৰ হেতু অস্মৰণ মাতকে দহে নিৰন্তৰে পাতকৰ ধূমকেতু ৰাম গীতাত আছয় সৰ্বশাস্ত্ৰ অৰ্থ হলৈ বাহা বিচাৰি চাই গীতা সমুদ্ৰত সাঁথুৰ মেলিলো অল্প গুৰু কৃপা পাই যদি ব্ৰহ্মচাৰী যদি বনৰ পন্থ চাৰিও আশ্ৰম ধৰ্ম চাৰিও আচাৰ লক্ষণ কহিবো যাৰ যেন মতে কৰ্ম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ চাৰি বৰ্ণৰ আচাৰ যত কৰ্ম ক্ৰিয়া দান স্বধৰ্ম কহিবো ভক্তিৰো কহিবো তত্ত্ব ৰাম সাংখ্য কৰ্মযোগ অষ্টাংগ কহিবো প্ৰবৃত্তি নিবৃত্তি পথ জ্ঞান ভক্তি দুয়ো সাধন কহিবো দৈবীয়া শৰীৰ মত হে ন্যায় মীমাংসাৰ স্তুতি পুৰাণৰ বেদান্তৰ যত নয় অতন্ত আগমৰ বেদশীৰো ভাগ গীতাতে সবে আশ্ৰয় অগুণ নিগুণ সমচিত নৰ বৈৰাগ্যৰ যেন মত এই বন্ধ মুক্ত নৰ দেহাত কহিবো সকাম নিষ্কাম তত্ত্ব যিটো আশা নকৰাকৈ কৰা যায় সেয়া নিষ্কাম আশা কৰি পেলাই যিটো সকাম পতা হয় সেয়া সকাম এই নিষ্কাম সকাম দেৱা সুৰক্ষিণু মন্থৰ কৰিলা যেন লক্ষ্মী ব্যক্ত ভৈলা সব শাস্ত্ৰ অৰ্থ গৃহ মন্ত্ৰ ভাগ ভাৰতে কৃষ্ণে কহিলা ব্যাসবাদী কৰি যত ঋষিগণ শাস্ত্ৰ কঢ়িলন্ত টান সবাৰো সংশয় তাত ছেদ হয় গীতাক কৰি প্ৰমাণ মাতিকে জানয় যাৰ বিজে পুত্ৰ যেন নজানয় আনে ঈশ্বৰ মুখৰ যত বেদ বাক্য জানিবাক পাৰে কোনে ৰাম শংকৰী ভাস্কৰী মত মনকৈ আলোচি টিকা চাই হনুমন্ত আনন্দ গিৰিৰ টিকা যে স্বামীৰ দুয়ো জিঞ্জাকিয়া মত মানে খান
চাই যিমতে বুজিলো মতি অনুসাৰে ললো ঈশ্বৰৰ চৰণত শুই আৰু অনুগত লোক ভাঙি পদ কৈলো যিটো হনুমতে আপুনি মহেশ সৰ্বজ্ঞতা বাতিশ অপূৰ যিটো বিৰাট সিদ্ধান্ত তেহেন দিলা নিৰ্ণয় চাই পদ বহা পাই দুখন ধৰিবা মোক দুখন সিদ্ধান্তে শংকা পদ কৈলো অসুগমে বুজো কলোক যুগ যে তেতাত ঈশ্বৰৰ কৃপাত অৰ্থ জানি মহাভাগে নতু গীতা হন্তে ভক্ত হনুমতে টিকা কৰি লন্তয়াগে ইৰাম পংকজ চৰণ ভকত বৎসল ভক্ত বাক্য ৰাখি নিছে দাপৰ শেষত কলিৰ আদিত অপাৰ্থক কহিলা কৃষ্ণে ইৰাম দেখা কেন ভাৱ ভক্তিৰ প্ৰভাৱ যশোদা ব্ৰহ্মক বান্ধে যাহাৰ পাৱক হৃদিত ধৰিয়া গোপীক বহিলা কান্ধে কদম্বে চৰিলা সদত পখিলা দংখিলে কালি বীৰে অভিত বুলি তবু নিভয় দিলন্ত পদ চিন থৈলা কিৰে ইৰাম বস্ত্ৰ খুজিলা ধোবা গালি দিলা তবু তাক কৃপা কৰিলা চবৰে কমাৰি বস্ত্ৰ লৈলা কাঢ়ি মৰি চতুৰ ভুজ ভৈলা এই পন্থে যাই খুজি ৰামকৃষ্ণ খুজি পিন্ধিলা তাইৰ চন্দন সাক্ষাতে ব্ৰহ্মৰ বস্ত্ৰক ধৰিলে তাক দিলা আলিংগন ৰাম জাতিত চান্দাল স্পৰ্শযোগ্য নাই যাহাৰ বহুলে সৰ্বনৰে ভক্তিত বিকয় গয়া দয়াময় থাকে হৰি তাৰ ঘৰে ৰাম বনবাসে আছে ৰাজা যুধিষ্ঠিৰ ৰাজ এৰি দুখ পাই অযুতে কখিছ সহিতে দুৰ্বাসা ভিক্ষা মাগিল অন্ত যাই তোমাক অন্ন দিব মোৰ কিনো ভাগ্য স্নান কৰা ঋষিগণ দ্ৰৌপদীক বোলে দুৰ্বাসাই আখিল কৃষে সাজ কৰাই অন্ন দ্ৰৌপদী বোলয় মাগি অনা চাউল আগে ৰান্ধি বাঢ়ি খাইলো জীৱা অগ্নিদত্ত থালিৰ গোটই আছে ধুই পখালিয়া থৈলো থালিকনো ধুলে মইনো ভুঞ্জিলে লক্ষ্যকে ভুঞ্জাইতে পাৰো শৰৰ সৱন যতে কলা গয় ততে দিবাক পাৰো ৰামনক নাপালে দুৰ্বাসা সাপত পাণ্ডুকুল ভস্ম যাই কৃষ্ণ ব্যতিৰে দুৰ্বাসা সাগৰে টান কটা কোনো নাই ই ভক্তৰ সংশয় জানি কৃপাময় কেতিখনে আহি পাই কৃষ্ণ যে বোলন্ত কিবা ভক্ষ দিবা ভোকে মোৰ প্ৰাণ যায় ইৰাম দ্ৰৌপদী বোলয় আগে ৰান্ধি খালো থালি কপ খালি থৈলো দুৰ্বাসাটো চাই তোমাৰ বাক্যত সমূলঞ্চে তল গৈলো কৃষ্ণে যে বোলন্ত থালিৰ কাণত শাক অন্ন আছে তাতে
চাহিয়া দ্ৰুপদী কণমাত্ৰ পাইল আনি দিলা কৃষ্ণৰ হাতে কৃষ্ণৰ সন্তোষে তলৈক সন্তোষ কেহি কণা শাক খাই দুৰ্বাসাৰ ক্ষুদা সমস্তে গুচিল তিলমান ক্ষুদা নাই দুৰ্বাসা বুলন্ত বৰ ক্ষুদা গুচি গলা কোনো কাজে আগ পাছ চাই সমস্তে পলাই সিংহে আঁতৰিলা লাজে কটুবেলি মানে গুণীয়া পাৱন্ত দুৰ্বাসা যে মহাজ্ঞানী জানিলো সম্পত্তি প্ৰাণৱক প্ৰতি তুষ্ট ভৈলা কৃষ্ণ স্বামী হেনয় বন্ধুৰ কৰোণা সিন্ধুৰ চৰণে শৰণ লৈলো কৃষ্ণ সেৱকৰ পদ ধূলি ধৰি আবেগিত ভৈলো যদি সাংগ পূৰ্ণ কৰিবে নোৱাৰ ঈশ্বৰত হোৱে মতি যেন গংগা যাতে পথে প্ৰাণ যাই অতভু পাৱে তীৰ্থ গতি কহে শ্ৰী গোবিন্দ শুনিও সকলে ৰাম ৰাম মুখে স্মৰা অভাস বুভয়া মিছাতে নমৰা অসুখে সংসাৰ কতৰা কৃষ্ণ খুব গম পানী এগুলো থাকবে ভাল গম পানী পুরা গম নৰপি কৃষ্ণ তমোৰ নমস্কাৰ প্ৰবন্ধে গীতাৰ পদ কৰিব প্ৰচাৰ জ্ঞানী সাধু ব্ৰাহ্মণক নমস্কাৰ কৰোঁ মধ্যস্থ জনক লাগি হাত দৌৰ কৰোঁ ইৰামিতৰ জনক মই বোলো প্ৰিয় বাণী অনিদান কৰিবা মোক অল্পমতি জানি ইৰাম আকাশত পক্ষী উৰে যত দূৰ পাৰে মই পদ কৰি বহু শক্তি অনুসাৰে অযদ্যপি শাস্ত্ৰৰ মই নজানো নিশ্চিত তথাপিতো কহি বহু কৃষ্ণৰ চৰিত্ৰ যেন বৰিষয় মেঘে গংগাৰ উপৰে অমিশ্ৰ জলে মহাপাত কতহনতে তৰে ইৰাম যেন অগ্নি কেঁচা কাঠ দহি কৰে চাই অপাপীজন তৰে যেন সাধু সংগ পাই ইৰাম হৰি কৌদেশী যেন অবাস্য কহৰতে তন্তমন্ত স্তুতি বেদে প্ৰভু তাক নাতে কটুগোলা বাক্য যেন শুনিতে সুন্দৰ কিন্তু জন্ম কৰ্ম গুণ নাহি ঈশ্বৰৰ গদ্য পদ্য পদ আৰম্ভৰ চমৎকাৰ তাক যিটো কহে শুনে বৃথা শ্ৰমতাৰ তাক কহি ৰাগীজনে মহাপ্ৰীতি পাই যেন বেংগে আতাখিয়া মৰে পানী পাই আৰু বাৰ নমস্কাৰ পদাৰ বিন্দত শুনিও কবিতা খান হয় যেন মত উপনিষদত বেদ যত ধেনু ৰূপ ভৈলা ধনঞ্জয় বৎস জানা দুহক গোপাল
ইৰাম গীতা শাস্ত্ৰ দুগ্ধ ভৈলা অমিত সমান পৰম আনন্দে সাধু সবে কৰে পান ঈশ্বৰে বুলন্তময়ী পৃথিৱীৰ ভাৰ সংঘৰিব মাত্ৰ আৰু যাইব পূৰ্ণ বাৰ একে যে পাপিষ্ট কলি দুৰ্ঘোৰ সংসাৰ কেনমতে মোৰ ভক্তে পাইবে উদ্ধাৰ ইৰাম সাক্ষাৎ ঈশ্বৰ জানি বাহা পূৰ্ণ অংশে বিমল মূৰ্তিক ধৰি ব্যক্ত যদু মংসে পাছে কৃষ্ণ অংশ ৰূপ বাক্য কৰিবা যৌ অৰ্জুনত কৰিলন্ত ৰণভূমি মাজৌ অৰ্জুন নিমিত্তে মাত্ৰ লোক উপকাৰ আক কৰি স্বভক্তে যে তৰোক সংসাৰ ইৰাম আপোনাৰ মূৰ্তি গীতা অংকে বাজ ভৈলা সংকেতে কহিলো আত গীতা নাম ভৈলা আন হস্তে তন্তে শাস্তে তন্তে বেদে নপাৱে নিশ্চিত ঈশ্বৰৰ মুখৰ গীতা সাক্ষাতে অমৃত ঈশ্বৰৰ বেদ বাক্য বুজিতে নপাৰে ভবা চুক যে আনো ব্ৰহ্ম নুবুজে শংকৰে ঈশ্বৰত পৰে বেদ নজান তাক বুলি গীতা শাস্ত্ৰ বেদৰ প্ৰমাণে গৃহ গ্ৰন্থ গৃহ অৰ্থ যেন পঢ়ি শুনিলে ধৰ্মবাদী চতুৰ্বৰ্গ সিদ্ধি ইৰাম গীতাক নিশ্চিত মনে অভ্যাস নহৰ নলাগয় তাংক বান শাস্ত্ৰ নিৰন্তৰ এই সৰ্বশাস্ত্ৰ অৰ্থমঠি লৈলা তাৰ সাৰ ব্যাহ ভাগ মানে তাৰ কৰি পৰিহাৰ হেনয় প্ৰকাৰে ভৈলা গীতা শাস্ত্ৰ খান সংসাৰ তৰণ গীতা মুক্তিৰ সোপান যিটো জনে গীতাক শুনয় শ্ৰদ্ধা ভাৱে কৃষ্ণ ভক্তি হৈ আশাটো সত্য সত্য গতি পাৱে এক শ্লোক অৰ্ধ শ্লোক শুনয় গীতাৰ অখিজনত নাহি হয় জম অধিকাৰ অৰ্থক নজানে শ্ৰদ্ধা যোগে পাঠ কৰে তথাপি জানিবা সিটো সংসাৰ কতৰে একজনে পঢ়ে আনে কোনে শ্ৰদ্ধা ভাৱে হৰি তাক তৰা মন্ত সিও গতি পাৱে ঈশ্বৰৰ চৰণ যে গোবিন্দমী কয় অগীতা নাম শুনিয়া পণ্ডিতে সংকোচয় মই মূৰ্খমতি তভু কহিলো শাসে কিন্তু গুৰু চৰণৰ কৃপালে আহে ইৰাম নিচ হুইয়া মহন্তৰ কৰ্ম কয়াচৰে অশ্লীলাদ দেখি সহা মাৰ্গ ফালি মৰে কিন্তু গুৰু কৃষ্ণৰ যে সেৱাৰ পাইবল ঈশ্বৰ নিশ্চয়ে ধুৰ্বে বিন্দু স্থান পাইল মহামহন্তক নমস্কাৰ মোৰ মনে সদায় নচাৰু কমতি ৰাতুল চৰণে হেন জানি সভাসদ শুনা সাৱধানে
গীতা পদ বিৰচিবু যথা শক্তি ওম নম ভগৱতী বাসুদেৱায় ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকা পাণ্ডৱস্য কিমত কুৰ্বত ধৃতৰাষ্ট্ৰ বদতি যে শুনি সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলাকে নয় ভীষ্মবাদী কৰি খবে মহাৰথীগণ অহা কোনে কেন মতে কৰিলে কৰণ এই সঞ্জয় বদতি শুনিও কমহাৰাই দুয়োখেনা কুৰুক্ষেত্ৰে ভৈলায়ে কথাই ইৰাম চক্ৰ বিহু পাতিলে কৌৰৱ সকল সেনাৰ শৱদে পিঠি কৰে তল বল পাতিলা সংকট বিহু পাণ্ডুৰ তনয় হেন সূৰ্য কৰাহু ৰাখিবে খোজয় হেন দেখি তান পুত্ৰ ৰাজা দুৰ্যোধন অৰ্জুনৰ সমীপে শীঘ্ৰে কৰিলা গমন হে ৰাম নমস্কাৰ কৰি বোলো শুনা ভগৱান অপাণ্ডৱৰ বিহু খান দেখা কেন থান বৰ বৰ বীৰ ভীষ্ম অৰ্জুন সমান সিখনি খাইতকী দৃষ্ট কেতু যুযুধান দ্ৰুপদ বিৰাট কাশী ৰাজ ধৃষ্ট দুৰ্ণ শৈৱ পুৰোজিত কুম্ভী ভোজয় ভীমন্য বিজয় বিকান্ত পাৰিজাত সিন্ধুকোটি সুবেগ উত্তম নীল সুভদ্ৰা সুমতি কৈকেয়ী আদি সুযুধা মন্য সাৰংগ সুধীৰ পতিবৃন্দ আদি পঞ্চপুত্ৰ দ্ৰুপদীৰ অতিৰথী মহাৰথী কটু অধৰথী তাহাৰ লক্ষণ কহো শুনা মহামতী একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰয় ধৰথী নাম হাজাৰ এক ৰথে কৰে ৰণ মহাৰথী বুলি কয় সৰ্বজন অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে যদি যুঁজে অতিৰথী নাম তাৰ আমাৰ দেখিও মুখ্য বীৰগণ কিপ ব্ৰহ্মৱস্থমা দুঃশাসন ইৰাম কৰ্ণ দেৱী কৰ্ণ ভূমি স্বভাৱ দত্ত শাল্ব শৈল কাম যে বীৰ জয় এই বিষকেতু বিষখেন ভীষ্ম গুৰু দুৰ্ণ সুষমাক আদি কৰি সংসপ্তক গণ বিন্দু অনুবিন্দু যে বিকট যদুপতি এ সুমদ কুবলতাল জংঘমতি ভদ্ৰমতি সুবেগ মালিৰ কীট বীৰভদ্ৰ ভানু পুৰঞ্জন ভগীৰথ পৰিপাত থানু গয়গদ শতধনু বীৰময় মত্ত বিতিহুত চেদিপতি কাম সোম দত্ত মুকবাদী কৰি শত ভাই ধনুধৰ সংগ্ৰামে মাৰিব যদি আহে পুৰন্দৰ অপৰ্যন্ত সেনা লেখিবা কাৰগ্ৰহ যুদ্ধে সেনা পতি ভৈলা ভীষ্ম পিতামহ একাদশ ঐক্যহীনী সেনা নিৰন্তৰ 7 ঐক্যহীনী সেনা পাণ্ডৱ দলৰ তথাপি আমাৰ মই নেদেখো বল পাণ্ডৱৰ সেনা দেখো যেন কালানল
হেন জানি ভীষ্মক ৰাখিও পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰয় সৰ যাৱে ভীষ্ম তাকে আমাৰ কাক ভয় সবাৰো জীৱন ভীষ্ম জানিবা নিশ্চয় ভীষ্মক নিবতি কৰি লন্ত সাধু বাদ কৌতূহলে সেনাপতি কৰে সিংহনাদ ডাক ঢোল মৃদংগ যে তুৰি কৰ তাল পৱন শালক ভেৰি গদাৰ কাহাল গোমুখ সৰহ দল জাঞ্জাৰ ৰাম তাল বেণুবাসী ৰুদ্ৰ কলংকৰ দুডুমি শবদে মহি কৰে তল বল ধূলায়ে ঢাকিলা দিশ গগন মণ্ডল নসহে শৰীৰ কৌৰৱৰ বাক্য শুনি একেবাৰে পাণ্ডৱৰ কৰিলে শংখধ্বনি কৃষ্ণে ফুংকিলন্ত পাঞ্চজন্য শংখবৰ কুণ্ডক শংখক ফুংকিলন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয়ী দেৱদত্তে শংখক ফুংকিলা ধনঞ্জয়ী নকুলে বজাইলা শংখ যাৰ নাম মণি অপুষ্পক শংখক সহদেৱে কৈলা ধ্বনি আনু অসংখ্যাত বাদ্য বজাইলা বিস্তৰ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ কৃষ্ণক সন্মুখী বাক্য বুলিলে অৰ্জুন ও আগ বহায়ো কৰথ দেখো বীৰগণ বেহুৰ মধ্যত কোন আছে কোন ভাগে তাকৈ অনুক্ৰমে যুদ্ধ কৰিবা কলা ধনু ধৰি পাঠে টানি কৰিলা টংকাৰ দুই ঘৰে গুৰুক যে কৈলা নমস্কাৰ গুৰুৰ চৰণে কৰি গলা শৰ দূৰ্ণে বোলে অৰ্জুন বিজয়ী তোৰ দেহু মধ্যে অৰ্জুনে দেখন্ত গয়া পাছে যতেক বান্ধৱ বন্ধু যুদ্ধে আকি আছে টিপৱস্থ মাৱাৰ ভীষ্ম গুৰু দুৰ্ণ কৰ্ণ আদি শত ভাই ৰাজা দুৰ্যোধন ভাতৃপুত্ৰ নাতি খুৰা চাল যে মাতুল অসুৰ ভাগিন সখী আপোনাৰ কুল পানক উচগা কৰি সবে আইলাৰণ তাক দেখি শোকাকুল ভৈলন্ত অৰ্জুনে বোলন্ত কৃষ্ণ শুনা কৃপাময় বন্ধুগণ দেখি মোৰ শোকে দহয় হৃদয় সকল শৰীৰ কম্পি লম শিহৰিল হস্তৰ গান্ধিব ধনু খকিয়া পৰিল নোৱাৰো ধৰিতে ধনু স্থিৰ নোহে মন তালৈ উঠ শুকাইল নসহে বচন মনত উৎসাহ নাই বিমংগল দেখি এত বৰ পাপ কি কাৰ্যে কৰোঁ সখী এই সূৰ্যক সন্মুখে সিংগালে ডাক পোন উভয় সেনাৰ মধ্যে ভ্ৰময় সগুণ বিমংগল দেখি মোৰ মনত সংশয় বন্ধু বধ কৰি মোৰ কিবা ফল হয় যদি বা লভো ৰাজ্য দিবা দুৰ্যোধন প্ৰাণক উৎসৰ্গী আইলাৰ নৰ কাৰণে মাৰো তাক হেন যদি বোলা মাধৱ স্নেহে নবধিলে তুমি বধিবে কৌৰৱ তাৰা নুহি বধন্তে যে তুমি আগে মাৰা অকন্তকা পৃথিৱীক সুখে ভোগ কৰা
যাক লাগি ৰাজধন তাক সংঘৰিব বন্ধুহী নহ'লে পাছে ৰাজ্য কি কৰিব ইটো ৰাজ্যতলৈ কৰ যদি সম্পত্তি তাতো ঘূৰ বন্ধু বধ নকৰি আতি কৃষ্ণে যে বোলন্ত তোমাৰ সম মূঢ় নাই অবিহাক আনিলাদি যে পৰিছেদ পাই খেতিয়ৰ ধৰ্ম জানি এৰাই অসন্তোষ আততাই বধে শাস্ত্ৰে নধৰয় দুখ বন্ধু বধ দুখে তুমি নকৰিবা ভয় যিটো আততাই তাৰ শুনিও নিৰ্ণয় ধনৰৱে বান্ধি অগ্নি দিয়া মাৰে চলে বিষদেই যিটো ক্ষেত্ৰ দ্বাৰ হৰে অস্ত্ৰ শস্ত্ৰ ধৰি বধিবা কয়াখে ধাই এই ছয় প্ৰকাৰে বোলয় আততাই সম্পত্তি বধিবে লাগি আখে আগবাঢ়ি ৰাজধন তোমাৰ পূৰ্বতে লৈলা কাঢ়ি ভীমক মাৰিবে লাগি বিফলা ৰুধিলা দ্ৰুপদীৰ বস্ত্ৰলৈতে সভাৰ মাজে নিলা সাংগো পাংগে ছয় দুখ কৌৰৱতে আছে অযতু গৃহত থয়াই আগে অগ্নি দিলা পাছে হেন জানি কৌৰৱক বধিতে ধুৱাই আততাই বধে দুখ তিল মাত্ৰ নাই অৰ্জুনে বলন্ত শাস্ত্ৰে দোষ নাহি কহে কিন্তু অৰ্থ শাস্ত্ৰ কিছু ধৰ্ম শাস্ত্ৰ নোহে যদি তাত হেন তুমি বোলা মাধৱ তুমি ধৰ্ম জানা কেনে নজানে কৌৰৱ তাৰা ৰাজ্য কাম অন্ধে লোকে বুদ্ধিহত মই কেনে জানি প্ৰৱৰ্তিব ধৰ্মত ইৰামিহ লোকে শোক পৰলোকে নকয় আপোনাৰ কুল কয় আপুনি কৰো ক্ষয় বংশৰ প্ৰকাৰে বিধি সংসাৰৰ কাজ আজিকালি নহি সৃষ্টি হন্তে আছে ৰাজ হিৰাম স্বামীক মাৰিলে তাৰ যতে যুৱতী বিধৱা হৈ বেক ভজিবে উপপতি সন্ততি সন্তান তাৰ হৈবে অথন্তৰ জাতি নষ্ট হৈলে হৈবে গণত শংকৰ শংকৰ যে সদাচাৰ নষ্ট কৰে জ্ঞান পিতৃ লোকে নপাইবে জলপিণ্ড দান জাতি কুল বৰ্ণৰ আচাৰ হৈব হত স্বৰ্গ হন্তে পিতৃ লোক কৰি দেৱ ধত অৰণ্যত কুৰু বিষয় আছে তাত দুয়ো বৃক্ষ ঘনে অগ্নি হৈ যাত অগ্নি উঠিব নকদহিলা নিৰন্তৰ মই যেন অগ্নি ভৈলো কুৰু পাণ্ডৱৰ এবে স্বৰূপত মোৰ হেন লয় বোধ মই যুদ্ধ নকৰিলে এৰিবে যুদ্ধ হস্ত নধৰিলে যদি মোক মাৰে তথাপিতো কৈব ৰাজ্য বধিতে নপাৰি এই বুলি অৰ্জুনে এৰিলা ধনু সৰ বকিয়া ৰহিলা বীৰৰ থৰ ওপৰ সঞ্জয় বদতি শুনানি পতি প্ৰধান প্ৰথম অধ্যায়ৰ কথা ভৈলাই মান কহয় গোবিন্দ মিশ্ৰে কালৰ মহত প্ৰথম আয়ু ক্ষয় বাইল যে কালত কুমাৰৰ আয়ু
বিদ্যা গুণে যুবাৰ আয়ু ক্ষয় ধন ভাজাক চিনন্তে বুঢ়া ভৈলে শৰীৰৰ বল দূৰে যাই যেন তানে অন দিলে নিদিলে নখাই এই মতে আয়ু ক্ষয় অন্ধকূপে পৰি অন্তে কবাৰো কেকে আচজে ধৰি ইৰাণ দন্ত সৰৈ কেশ পকে চৈকুৱে নেদেখয় এনেকুৱা দুখত থাকি জীৱাক বাঞ্ছয় স্নেহ কমে বিষ্ঠামুতে পৰি থাকে মৰে ভাইজা পুত্ৰ নোপোষয় অৱহেলা কৰে সংসাৰৰ এই দুখ জানিও কহনৰ ভজা হৰি পাৱে সুখে বিলম্ব নকৰ এই পদ সতে তাপ খণ্ডে সংসাৰৰ ৰাম কৃষ্ণ বুলি ঘোৰ সংসাৰ কতৰ গীতাৰ প্ৰথম অধ্যায় সাংগ মানে সবে ডাকি বোলা ৰাম কৃষ্ণ ৰংগ মনে কৃষ্ণ গীতাৰ মহাত্মা কথা শুনা সৰ্বজন দিবা জ্ঞান লাভে যাক কৰিলে শ্ৰৱণ একোটকখন মুনি বুলি লন্তৰি গান গীতাৰ মহাত্মা কথা কৈত পোধান নাৰায়ণ ক্ষেত্ৰে সুখ কৰিলা প্ৰচাৰ কৃপা কৰি আমাতক হেও পূৰ্ণবাৰ একোট নিগদতি শুনি কৰি গান গীতামৃত কোনে পাৰে কৰিবে শ্ৰৱণ গৃহ অৰ্থ বুজিবাৰ শক্তি নাহি কাৰ দেৱ ঋষি নজানয় মহাত্মা গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় জাল কম্বল্ক ব্যাস আৰু শুক মহাশয় ইলেখয় অংশ জানে মাত্ৰ আনন্দ জন অজিমতে শুনিলো কৰো সাংক্ষেপে বৰ্ণন গীতাৰূপী বেদ শাস্ত্ৰ কৃষ্ণে দুহয় অৱস্বৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানী গণ অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ ইৰাম জীৱৰ তাৰণ হেতু মহাত্মা গীতাৰ অদৈৱ কি নন্দন কৃষ্ণে কৰিলা প্ৰচাৰ এই সংসাৰ সাগৰে তৰিবাৰ যাৰ মন গীতামৃত পান কৰি তৰাখে সিজন কোনে কিম্বা অভ্যাস কৰয় যিটো জনে জ্ঞান লাভ কৰিবেনো আৰে সিটো জনে
দিবা ৰাতি যিটো জনে শুনে কিম্বা প্ৰহে অহেলা ৰংগে সেইজনে সংসাৰ কতৰে ই নহয় মানুহ সিটো দেৱ ৰূপময় অসংসাৰ সাগৰ মাজে অৱশ্যে তৰয় এই গীতা অৰ্থ কৃষ্ণে প্ৰবোধয় ধনঞ্জয় অসগুণ নিগুণ পথ গীতা মাজে হয় অভক্তি তত্ত্ব ভক্তি মুক্তি পহিলন্ত সবে এক মনে শুনে তাক তৃতীয় পাণ্ডৱে ইৰামুঠৰ অধ্যায়ৰ মধ্যে যতেক প্ৰকাৰ সমস্ত অৰ্জুন আগে কৰিলা প্ৰচাৰ ভক্তিভাৱে গীতা জল যিটো স্নান কৰে অসিজন তৰি যায় নিৰ্মল শৰীৰে শ্ৰদ্ধা নকৰিয়া যদি কৰে গীতা স্নান হস্তি স্নান সমতাৰ জানিবা সেই থান ৰাতি এজনে গা ধুই আকৌ বালি মাৰি দিয়ে ওপৰত ভক্তি নকৰি পঢ়িলে সেই হাতী গা ধোৱা নিচিনা হয় ৰাম এই গীতা পাঠ নকৰে নুশুনে যিটো জনে তাৰ পৰে সংসাৰত পাপী নাহি আন গীতাৰ অৰ্থক নজানয় যিটো নৰ অজ্ঞান বুদ্ধি কুল দেহ ধিক সবে তাৰ গীতাৰ অৰ্থক নজানয় মূঢ় যিটো অগৃহত কৰিছে বাস বৃথাতে সিটো যিটো জনে গীতা পাঠ কদাপি নকৰে অযজ্ঞ দান ব্ৰত পূজা মিছাতে কৰে ৰাম যিটো মোহে গীতা কজে নকৰে আদৰ হোম দান যজ্ঞ সবে বৃথা হয় তাৰ গীতা পাঠ কৰে কিন্তু আন নাহি কৰে মহা দুখী সিটো জন নৰকত পৰে এই যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই আসুৰিক জ্ঞান সিটো জানিবা নিশ্চয় ৰাম শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰে সিটো জ্ঞান জানি তাৰ বিসৰ্জন দিব জ্ঞানীজন এই সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আছয় বেদ বেদান্তৰে ধৰ্ম গীতা পঢ়ি পায় যিটো পাঠ কৰে শিৱালয় দেৱগাৰে অতীতত নদীত কিম্বা শাল গ্ৰাম্য ঘৰে এনে থাকে শত্ৰুৰ ভয় শয়নে সপোনে সদা তুষ্ট নাৰায়ণ সিটোৰ কাৰণে গীতাৰ পাঠত কৃষ্ণ সন্তোষ মতে ও দেৱ তীৰ্থ দানতনো হয় সেই মতে যিটো জনে ভক্তিভাৱে গীতা পাঠ কৰে ও বেদ পুৰাণৰ ফল হয় পয়াসে ধৰে গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিবা দেৱতা থানত এই সিদ্ধ পাঠ শিলাৰ আগত যোগ স্থানে অসাধুৰ আগে অৰ্থ বা পিতৃৰ শ্ৰাদ্ধ দিনে সৰ্বশিক্ষী হৈ তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ এদিনে দিনে যিটো জনে গীতা পাঠ কৰে অশ্বমেধ ফল সিটো অৱশ্যেই ধৰে ৰাম শ্ৰৱণ কীৰ্তনে সদা গীতাক কৰয়
পৰম গতিক সেইটো অৱশ্যে লভয় এই ভক্তিভাৱে যিজনে গীতা কৰে দান মনোমত ভাজ্য লাভ পাই সেইটো জন এই সৌভাগ্য সকলভে নাহি কে সংশয় পৰম সুখকল ভি সংসাৰে তৰয় এই সৰ্বতৰে যাৰ ঘৰে গীতা পাঠ কৰে অপীড়া ব্যাধি দুখ শোক নোহে তাৰ ঘৰে ৰোগ শোক তাপত্ৰয় থাকয় দূৰত নহয় বিপদ তাৰ বনি মাজত এই নৰক এৰাই ব্ৰাহে কৃষ্ণ ভকতি বিস্ফোটক আদি ৰোগে নহয় দুৰ্গতি এই জীৱক পালক কৃষ্ণ যদি তুষ্ট হৈ অন্যায় ভক্তি বুলি তাক কহে বেদ চয়ি এই মুক্তি সুখ পায় অংগ পাপ মুক্ত হৈ পদ্মপত্ৰ জলে যেন স্পৰ্শ নকৰই যিটো জনে নিতে কৰি অভ্যাস গীতাক মহাপাপে স্পৰ্শ নকৰয় ভূতাক অভদ্ৰ ভজনয় অৱশ্য আচৰণে অস্পৃশ্য কৰে জ্ঞানে বা অজ্ঞানে এই অসত্য ইন্দ্ৰিয় হেতু যতে কপাতক সৰ্বপাপৰ নাশ হৈ পাতক গীতাক সৰ্বত্ৰই আহাৰ কৰে নকৰি বিচাৰ গীতা পাঠ সেহি পাপ খণ্ডয় তাহাৰ ৰত্নপূৰ্ণ মহিলাভ কৰে অন্যায়েৰে গীতা পাঠ মাত্ৰ তাৰ সেহি পাপ হৰে অন্তৰত গীতা যাৰ কৰয় ৰমন অগ্নিক পণ্ডিত জাপক ক্ৰিয়াবান অজ্ঞানী ধনী যোগী যি সিটো অৱশ্যে হুয় যিটো সদা হৃদয়ত গীতা ধৰয় সৰ্বকালে যিটো স্থানে গীতা পাঠ হয় প্ৰয়াগাদি সবে তীৰ্থ সেহি থানে ৰয় যোগী ঋষি দেৱগণে দেহ ৰক্ষে তাৰ কথা কয় সহায় তাৰ দৈৱকী কুমাৰ ধ্ৰুৱবাদী পাৰিষদ নাৰদ গোসাঁই সৰ্বত্ৰ গীতাৰ আগে অৱস্থান হৈ অপ্ৰহে শুনে কিম্বা অৰ্থ কহয় গীতাৰ অৱস্থান কৰে কৃষ্ণ সহিতে তাহাৰ নাৰায়ণ বদতি শুনি ধনঞ্জয় হৃদয়ত ধন গীতা জানিবা নিশ্চয় গীতা মাত সৰ্বোত্তম জ্ঞানৰ আধাৰ অতি লোক পালোকময়ী আশ্ৰয় গীতাৰ গীতা যে পৰম পদ গীতোত্তম স্থান গীতাৰকে পৰম বিদ্যা ব্ৰহ্মৰূপী মান গীতাৰ গোপন তথ্য শুনা ধনঞ্জয় যাহাৰ কীৰ্তনে সৰ্ব পাপ মুক্ত হয় গয়া গীতা গংগা গীতা গয়া ঘোষা বেতে গীতা সত্য অৱধমাত চিন্তা নিপতি বৰ্তা নন্দ বেদ ত্ৰয়ী ব্ৰহ্ম বিদ্যা সন্ধ্যা ত্ৰয় সৰ্বকালে কৰি আছে গীতাতে আশ্ৰয় মূল মাজে আন নাম আশ্ৰয় অশুদ্ধ মনে স্মৰে যিটো কৰয় প্ৰত্যেক জ্ঞান সিদ্ধি লাভ পাৱে পৰম পদক অপ্ৰকৃতি স্বৰূপ বুলি জানিবা গীতাক এই সমস্ত বাক্যম গীতা অৰ্ধপাঠ কৰে অগোদানৰ ফল
কিন্তু তথাপিও ধৰে হিৰাম তিনি ভাগ পাঠকে সি যোগ ফল পায়ে গংগা স্নান ফল লভে পাঠে ভাগ হিৰাম অধ্যায় 2 গীতা যদি নিতে কৰে পাঠ ইন্দ্ৰ লোকে বাস কৰে সেই সাধু নৰে অনিতে এক অধ্যায় পাঠ কৰে ভক্তি ভাৱে সংসাৰত ৰিয়া সুখে ভদ্ৰলোক পাৱে অধবা অৰ্ধাত অধ্যায় পাঠক গীতাক অসতম মন্ত্ৰা বাস কৰে সূৰ্য লোক যদি শ্লোক পাঠ কৰ 10 5 4 3 1 অধ্যায় যদি পাঠ মাত্ৰ অচন্দ লোকে বাস হৈ অযুত বৎসৰ হিৰাম সংসাৰৰ দুখ নপাৱে সিটো নৰে কোনো অধ্যায়ৰ 4 ভাগৰ এভাগ পাঠ কৰি কৰে যদি জীৱন ত্যাগ হিৰাম সৰ্ব পাপ মুক্ত পাই সেই সদাচাৰ ৰাখি ৰাখি পাপ সব ধ্বংস হয় তাৰ মৃত্যুকালে গীতা সংগে থাকয় যাহাৰ বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ স্মৰণে কিবা পাঠ কৰে মৰণ কালত অৱনায়কে যাৱে সিটো গোলোক ধামক হিৰাম মৃত্যু যদি আধায় গীতা পাঠ কৰি গীতা ভ্যাসে বাঢ়ে পুনৰ জন্ম ধৰি মৰণ সময় মুখে গীতা কৌশৰে উত্তম গতিক লাভ কৰে সিটো নৰে অযত ধৰ্ম কৰ্ম মানে গীতাত আশ্ৰয় ইহ বনি দুখী বুলি সৰ্বলোকে কয় প্ৰীতি সাধে গীতা পাঠ প্ৰীতি তুষ্ট হৈ নৰক নিস্তৰি প্ৰীতি স্বৰ্গলোকে যায় গীতাত সন্তোষ প্ৰীতি গণৱতী হয় উঠে আশীৰ্বাদ প্ৰীতি লোকে লৰস গীতা দান কৰে ধেনু পুস্তক সন্মতিতে গীতা থল ভয় সিটো জানিবা নিশ্চিতে স্বৰ্ণ সংগে গীতা দান কৰিলে বিপ্ৰক পুনৰ্জন্ম নোহে তাৰ জানিবা খনক যিটো জনে দান কৰে গীতাক শতখান ব্ৰহ্মলোকে পাই জন্ম নোহে ধৰা ধাম গীতা দান প্ৰভাৱতে সেই সাধু লোকে সপ্তকল্প বিষ্ণু সহ বিষ্ণু লোকে থাকে গীতাৰ সমকে যিটো শ্ৰৱণ কৰয় প্ৰীতিভাৱে কৃষ্ণ তাৰয় অভীষ্ট সাধয় চতুৰ্বৰ্ণ লোকে এহি অৱনি ভিতৰে অমিত ৰূপিণী গীতা আশ্ৰয় নকৰে ইহাতৰ অমিত ত্যাগ কৰি জানি শুনি অবিষ ভকি মৰে যেন প্ৰাণ আপুনি সংসাৰত আছে যত মহাদুখী গণ অকুশল গীতা জ্ঞান গীতা কৰি প্ৰাণ নিৰঞ্জন কাদি লিখি গণে গীতাৰ আশ্ৰয় হুই অপাপ খণ্ডি অন্তেকে পৰম গতি পাই হিৰাম লৰচৰ নোহে গীতা সকল সমান এই ব্ৰহ্মৰূপিণী গীতা জানামতি মান
অভিমানে গৰ্বে গীতা নিন্দে যিটো জন অৱশ্যে সি মূঢ় হৈ খবৰ সৰকে পতন অহংকাৰে গীতা অৰ্থ শাস্ত্ৰ শ্ৰদ্ধা নকৰয় ই কল্পন্তে কুম্ভী পাক নৰক তৰয় এই গীতাক ব্যাখ্যা নুশুনয় আনে অসুকৰ দুৰ্নীত জন্ম ধৰে সেইজনে গীতা ব্যাখ্যা যদি নুশুনে শুকৰ মানে গাহৰি দুৰ্নীত জন্ম ল'ব চুৰি কৰি আনি যদি প্ৰহয় গীতাক পুণ্য জন্ম পাই পাকে বেৰয় তাহাক গীতা পঢ়ি পৰম অৰ্থক নলভয় নপাৱয় একো ভাল মিছাতে প্ৰহয় যেন প্ৰমত্তৰ সম হৈ অনাহক ততোধিক সিটো বুলি জানি বাসন কওঁ হিৰাম গীতাক শুনয় যিটো শুদ্ধ চিত হুই অসুবৰ্ণ পাতৰ বস্ত্ৰভুজ দৈৱ চাই পিতৃ হেতু পৰমাত্মা উৎসৰ্গ কৰিব যথাযোগ্য পুঁজিবাচক কখন মুধিব সুবৰ্ণ সহিতে বস্ত্ৰ দৈৱ দিবা দান বাচকৰ তুষ্টে প্ৰীতি হুৱে ভগৱান ফুটনি গদতি শুনিও কৰিছি গণ অৰ্জুনৰ আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষ এইটো পাঠ যে কৰিবা তেবেকে পাঠৰ ফল কি জনে লভিব গীতা পাঠ কৰে যদি মহাত্মা নপঢ়ে অবিথাতে কিজনে গীতা পাঠ কৰি মৰে মহাত্মা সহিতে গীতা পঢ়ে কিম্বা শুনে লভয় পৰম গতি শ্ৰোতাবক্তাজনে পুণ্য ফল সংসাৰত ৰয় সিটো জনে অৰ্থ শুনি মহাত্মাকে কৰিলা শ্ৰৱণে শুনা সৰ্বজন ইটো মহাত্মা গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্মায়ে সিমানে সমাপন হৰি হৰি বোলা সবে সভাসদ হৰি ৰাম 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 অশুনা সৰ্বজন ইটো মহাত্মা গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ গীতাৰ মহাত্মায়ে মানে সমাপন হৰি হৰি বোলা সবে সভাসদ